Guys, good morning. আশা কৰো সকলো ভালে আছে। আজি ৰাতিপুৱা আমি মাঘ বিহুৰ কাৰণে বক্স আনিব যাব ওলাইছো নলবাৰী। আৰু আপোনালোকে চাই থাকক আজি আমাৰ মাঘ বিহুৰ কেনেকৈ আমাৰ পালন কৰা হয় আৰু বক্স আনি আমি ক'ত বজাম কোনফালে কি কৰিম আপোনালোকে চাই দিব। আপোনালোকে নিশ্চয় দেখাবলৈ চেষ্টা কৰক। ৰাতিপুৱা এতিয়া আমি অলৰেডি নলবাৰী পাই গ'লো। এতিয়া নলবাৰীত পাই পিনে ৰখি আছো। সেইফালে যে বক্স দোকানখন মানে ইয়াৰ পৰা আমি বক্স উঠাম। একচুৱেলি ইয়াত বক্স কেইটা নাই বোলে, বেলেগৰ পৰা আনিবগৈ লাগিব আৰু সেইটো কাৰণে আমি সেয়া আনা জেগাৰ পৰা দেখুৱাম বাৰু আপোনালোক ক'ৰপা অনা হয়। আৰু এতিয়া আমি ইয়াত গাড়ীতে বহি আছো। এইখন আমাৰ নলবাৰী, আমাৰ ইয়াতে বজাৰ বহে গাইজ। আৰু মই বক্স কেইটা আনি পিনে আপোনালোকক লগ পাই আছো। অ'কে, বাই বাই। গাইজ, একচুৱেলি এতিয়া আমি আহি এখন নদী এতিয়া পাৰ হ'ম। এই নদীখন পাৰ হৈ পেলাই গৈ আমাৰ বক্স থোৱা জেগাটো পামগৈ আমি। তাত মানে বক্সখিনি কেনেকৈ আহিছে মানে বোলে মিটিং আছিলে, এই মিটিঙৰ কাৰণে বক্সখিনি অনা হৈছিলে। আৰু এতিয়া আমি গৈ আছোঁ অলৰেডি নদীখন আপোনালোকে চাই থাকক। এয়া দেখিছে নহয় গাইজ, ইমান আমাৰ গাঁৱলীয়া জেগা, ইমান মানে কিবা মানে বেয়া যিবিলাকতো মানে টাউনত থকা মানুহ সিহঁতেতো আমাৰ এইফালে গাড়ী চলাবই নোৱাৰিব, নাহিবই মানে এনেকুৱা জেগাত যায় নেকি বোলে। এইখন নদী হয়। আৰু গাইজ কৈছিলোঁ এদিন মই ভিডিঅ'ত ৰঙা পাহাৰ বুলি কয়, এইখন ৰঙা পাহাৰখন দেখিছে। এই ৰঙা পাহাৰখন আপোনালোকক এদিন মানে পূৰা দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া বাৰু মোৰ দেখুৱাবলৈ যাবলৈ নোৱাৰিম মই আজি, ক্ষমা কৰি দিব। কাৰণ কেলৈ এতিয়া বক্স আনিব গৈ আছোঁ, আমি বক্স বজাব লাগিব না, সেইটো কাৰণে। আপোনালোকৰ মাঘৰ বিহু যা যোগাৰ কেনেকুৱা চলিছে এবাৰ নিশ্চয় কমেণ্ট কৰি জনাই দিব। মইতো আৰু পূৰা মাঘৰ বিহু একদম ধামাকা দি আছোঁ। কাৰণ কেলৈ একদম ইয়াত গাড়ী গিয়াৰটো কম কৰি ল'ব লাগিব, মানে নতুন কৰিছে নহয় গাড়ীখন গাইজ, সেইকাৰণে গিয়াৰটো অলপ কম কৰি লৈছে। পানী দেখিছে নহয় একদম পূৰা চকা। এই এখন বাইক আহি দিলে আৰু গাইজ এতিয়া আমি উঠি আছোঁ। একদম মানে বহুত অকোৱা পকোৱা ৰাস্তা হয়, বিৰাট প্ৰব্লেম মানে ইয়াত কেমেৰা ধৰিব অসুবিধা হৈ গৈছে গাইজ। ভিডিঅ' কোৱালিটিটো ভাল নাহিব পাৰে, আপোনালোকে ক্ষমা কৰি দিব মোক। এতিয়া গৈ আছোঁ এতিয়া আমি পাহাৰীয়া জেগা অঞ্চল। হাই গাইজ, একচুৱেলি আমি আহি পাই গ'লোঁ। এইটো আমাৰ পাহাৰীয়া অঞ্চলৰ ৰাস্তা। কাৰণ এনেকুৱা বেকা বেকি মানে কিমান ওপৰত আমি এতিয়া গাড়ী চলাই আছোঁ। আপোনালোকে দেখিলে নিশ্চয় আচৰিয়ে পাই যাব। কাৰণ চলাটো এইফালে দেখাই দিয়া। অঁ গাইজ দেখিছে নহয়, বহুত আমি মানে প্ৰায় মিনিমাম 30 ফুটমান ওপৰত গৰাত ওপৰত উঠি আছোঁ আমি মানে। এতিয়া গাড়ী লৈ গৈ আছোঁ। আৰু এতিয়া গাঁওটোৰ নাম কৈ দিয়া। এইখন গাঁওখন গেমে কয় না কি কয় জানো, কংকপুৰ বুলি কয়। এইখন কংকপুৰ বোলে, মিচিং গাঁও হয়। পাহাৰৰ কাণে আছে গাঁওখন, পাহাৰৰ কাণে। আৰু এতিয়া গাড়ী দেখিছে নহয়, ৰাস্তাটো বেয়া শ্লিপ মাৰিব এতিয়া। ফচিলে গাড়ী বাচি গ'ল। যেনে তেনে উঠি আহিলোঁ দেই গাইজ, নহ'লে মানে ফচি যোৱা চান্স আছিলে। ৰাস্তাটো দেখাই দিয়া, ৰাস্তাটো দেখিছে নহয়, ইমান বেয়া ৰাস্তা। আপোনালোকে এইফালে নাহিব দেই, কাৰণ যোনে পাৰে সেইফালে সিহে গাড়ী চলাব পাৰিব। ইয়াত নোৱাৰাবিলাকে নোৱাৰে মানে, বহুত বেয়া ৰাস্তা গাইজ। এতিয়া আমি পালোঁ আৰু আপোনালোক দেখুৱাই আছোঁ মানে কোন জেগাত হয় আমাৰ বক্স মানে আমি থৈছিলোঁ। আহি আছোঁ এতিয়া আমি গাড়ীখন সোমাবলৈহে অসুবিধা হ'ব নেকি আকৌ, এইটোৱে মেইন প্ৰব্লেম না। আৰু গাইজ এয়া গৰু লগ পালোঁ, গাড়ীখন যোৱাটো একদম প্ৰব্লেম কৰি দিছে মানে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে নিশ্চয় কমেণ্ট কৰি জনাব। এইফালে পুখুৰীটো এবাৰ দেখাই দিয়া, কিমান ওপৰত তলত পুখুৰীটো আছে চাওক গাইজ। একচুৱেলি বহুত তলত আছে মানে, আমি ওপৰত উঠি আছোঁ। এতিয়া গাড়ীখন ফাইনেলি আমি এতিয়া আহি পাই গ'লোঁ জেগাটো। ঐ তকলো হৰ্ণটো মাৰি দিয়া লগত। এইয়া টেকেলি এটা গৈ আছে নহয়, দেখিছে নহয় গাইজ, কিমান মৰম লগা টেকেলি। এতিয়া বক্সকেইটা আমি আনিব যোৱাটো এতিয়া ৰখিব লাগিব ৰ কেমেৰাটো গাইজ। এয়া একচুৱেলি আমি আহি পাই গ'লোঁ। ইয়াৰ পৰা আমি এতিয়া বক্স নিব লাগিব। এতিয়া পাই গ'লোঁ, এতিয়া অকণমান ৰখি লওঁ মালিকজন নহালৈকে। মই ইয়াত আহি পাই পিনে মানে মোৰ ক্লাছ টিচাৰ এজনক লগ পাইছিলোঁ। মই যেতিয়া ক্লাছ 5ত পঢ়ি আছিলোঁ তেতিয়া মানে মোক আমাৰ ইংলিছ টিচাৰ কৈছিলে তেখেতে, আৰু মানে বহুত মৰম কৰিছিলে তেতিয়াও। এতিয়া লগ পাই মানে বহুত দিনৰ মূৰত মানে লগ পাই অলপ ভাল লাগিলে। সেইটো নেদেখুৱালোঁ আপোনালোকক। এইখন লগ পাইছোঁ, ঠিক আছে।
এতিয়া আমি ইয়াত লওঁ গাইছ। একচুৱেলি ইয়াত দেখিছে নহয়, এইটো মানে কেবিন গেষ্ট হাউচ আছিলে আৰু এতিয়া এইফালে ইয়াত দেখিছে না গাইছ। আৰু এতিয়া এইফালে এইখিনি হ'ল মেইন জেগাটো। আৰু এইফালে এইয়া সেইখন গেটখনটো আপোনালোকক দেখুৱালোঁ অলৰেডি মই। এতিয়া আমাৰ এইটো ষ্টেজৰ পৰা ইয়াৰ পৰাই মানে বক্সবিলাক নিব লাগিব আৰু। ইয়া গাইছ দেখিছে নহয়। অ'কে বাই বাই, পাছত লগ পাই আছোঁ।